Hello guys, এইটো ভিডিঅ'ত বায়োলজিৰ 2023 অহা সকলো প্ৰশ্নৰ উত্তৰসমূহ দিয়া হৈছে। মই আশা কৰোঁ এইটো ভিডিঅ'ৰ পৰা তোমালোকে উপকৃত হ'বা। ভিডিঅ'টো বন্ধু-বান্ধৱৰ মাজত শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। দৈ আৰু ভিনেগাৰ প্ৰস্তুতৰ বাবে ব্যৱহৃত অণুজীৱটোৰ নাম লিখা। দৈ লেক্টোবেচিলাছ, ভিনেগাৰ হৈছে এচিটোবেক্টা। আৰু প্ৰশ্ন এটা ব্যক্তিৰ কোষৰ DNA কেনেকৈ পৰিপ্ৰুত কৰা হয়। নেক্সট নম্বৰ কোৱেশ্চন আহিছিল ৰিকম্বিনেণ্ট DNA কি? জিনীয় অভিমন্ত্ৰত ব্যৱহৃত আহিলাসমূহৰ তালিকা দিয়া। এইটো অভিযন্ত্ৰত হ'ব যায়। নেক্সট কোৱেশ্চন আহিছিল ইলেক্ট্ৰফৰেচিছৰ ব্যৱহাৰৰ বিষয়ে চমুকৈ লিখা। অথবা জীৱ কাৰিকৰী বিজ্ঞানত নৈতিক সমলৰ বিষয়ে চমুকৈ লিখা। নেক্সট কোৱেশ্চন আৰু আহিছিল মাইক্ৰ'হাইজাৰ ব্যৱহাৰ লিখা। মাইক্ৰ'হাইজা চমুকৈ লিখা। ক্ৰাইপ্ৰটিন তাৰপিছত বংশান্তৰিতকৰণ, বায়'ৰিয়েক্টৰ, তাৰপিছত তলত দিয়া উদ্ভিদসমূহৰ বৈজ্ঞানিক নাম আৰু সিহঁতৰ ব্যৱহাৰ অংশৰ নাম লিখা। বৈজ্ঞানিক নাম আছে আৰু ব্যৱহৃত অংশ বেলাজেনা, অৰ্জুন, চেগুন। ভিডিঅ'টো শেষলৈকে চাবা।